হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান ঘৰতে আছোঁ। যিবিলাক বন্ধু বান্ধৱী আজি নতুনকৈ আহিলে মোৰ ভিডিঅ'ত, তেওঁলোকক মোৰ ভিডিঅ'ত মষ্ট ৱেলকাম জনালোঁ। যিবিলাক বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনালোঁ। আজি আপোনালোকৰ কেইযোৰমান চাদৰ মেখেলা আনিছোঁ। এই চাদৰ মেখেলাবিলাক আপোনালোকে পাব আছাম টেক্স চুৰতত। তাত ডাইৰেক্ট মেনুফেকচাৰিং কৰা হয়। এইবিলাক চাদৰ মেখেলা আপোনালোকে শ্বিপিং চাৰ্জ ফ্ৰী অল অভাৰ ইণ্ডিয়া। এইবিলাক চাদৰ মেখেলা একদম অতি কম মূল্যতে পাব। দেখিছেনে ইমান ধুনীয়া ধুনীয়া চাদৰ মেখেলাবোৰ? আপোনালোকে সদায় মোৰ ভিডিঅ'বোৰ চাই থাকে, কিন্তু আপোনালোকে পাহৰি যায় মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিবৰ কাৰণে। দেখিছেনে ইমান ধুনীয়া ধুনীয়া এইবিলাক চাদৰ মেখেলা? আপুনি চাই আছে যে আপুনি পিন্ধিলে খুব ধুনীয়াই লাগিব। এই চাদৰ মেখেলা দেখিছেনে দীপলিনা বায়ে পিন্ধিছে, এইযোৰ মিক্স টচৰ। দেখিছেনে? যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে লগ বন্ধুৰ ওচৰত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো বজাই দিব। আজিলৈ এৰিছোঁ। জয় আই অসম।